নমস্কাৰ। মই আজি এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। মোৰ পিতৃ প্ৰয়াত কনক শৰ্মাদেৱে লিখা এটি কবিতা। কবিতাটিৰ নাম হ'ল নাহে পুনৰাই। আৰু মই কবিতাটি লৈছোঁ তেখেতে লিখা সংহতি নামৰ কিতাপখনৰ পৰা। আশা কৰোঁ দৰ্শকে আদৰি ল'ব। সময়ৰ বগলী উৰি গুচি যায়, ৰামধেনু আকাশত নোলাই সদায়। বাল্য, কৈশোৰ, যৌৱন যায় শেষ হৈ। বাৰ্ধক্যত মৰণে মাতে ৰিঙিয়াই। এবাৰ হেৰুৱা সময় নাহে পুনৰাই। হিচাবৰ বহীখন চোৱা ভাই মেলি, ভাবা কত কাল গ'ল কৰ্মক অৱহেলি। লগৰ লগৰীয়া বহু পাৰ হৈ গ'ল, স্মৃতি সিহঁতৰ কান্দে ৰৈ ৰৈ ৰৈ। হেজাৰ কান্দিলেও সিহঁত নাহে পুনৰাই। এইটো পথেৰে সকলোৱে যাব, কৰ্মহে কেৱল ৰব এই ধৰণীত। তেনে কৰ্মৰ স্বাক্ষৰ যদি একোৱেই নাই, উত্তৰ পুৰুষৰ বাবে কিনো ৰব পৰিচয়। শেষ চেষ্টা কৰা এইবাৰ, আহি আছে গাঢ় অন্ধকাৰ। সংগ্ৰামী শক্তিৰে মৰণক কৰিব লাগিব জয়। মৰণ নেওচি কৰ্মৰ পথত গৈ থাকা আগুৱাই, গৈ থাকা আগুৱাই। ধন্যবাদ।